চুলি নাই যদি অভ্যাসটো যোৱা নাই আৰু সো গাইজ আপোনালোকে জানে যতীন বৰা অগ্নিবাণ বুলি চিনেমা এখন আহি আছে তাতে মই জুনিয়ৰ আৰ্টিষ্ট হিচাপে কাম কৰি আছোঁ পুলিচৰ কেৰেক্টাৰ এটা আগতে ব্লগ এটা দিছোঁ যদি চোৱা নাই চাব আৰু এতিয়া মাহীয়েকৰ ঘৰতে আহি ৰখিছোঁ ইয়াতে আমাক পিক আপ কৰিব আৰু আজি যতীন বৰা আৰু কমল লোচনক দেখা পাম এয়া আমাক পিক আপ কৰিবলৈ বলেৰ' আহি গ'ল আমি গৈ আছোঁ আৰু ৰাস্তাত অলপ ৰখিলোঁ বেলেগ এখন গাড়ী আহি আছে একেলগে যাম বুলি আৰু সেইখন আহিলে আমি একেলগে ওলাই যাম আৰু এয়া চাওক আমি শ্বুটিং লোকেশ্যনত আহি গ'লোঁ অহাৰ লগে লগে আমাক খাব দিলে কাৰণ পেহলে পেট পূজা উসকে বাদ কাম দূজা তো খাই ল'লোঁ ভালকৈ সেইদিনা মাংস খুৱাইছিলে আৰু মাংস খাই মোৰ গেষ্ট্ৰিক হৈ গৈছিলে কাৰণ গোটেই ৰাতি খোৱা নাছিলোঁ তাৰপিছত বহুত টাইম শ্বুটিং চালোঁ ইয়াত কমল লোচনৰ ফাইটিং চিন এটা শ্বুট হৈ আছিলে আৰু এইটো চিন শ্বুট কৰোঁতে বহুত টাইম লাগি গৈছিল সেইকাৰণে সেইদিনা ৰাতি আৰু আমাৰ শ্বুট নহ'লে পিছদিনা আকৌ আহিলোঁ সেইদিনৰ পিছত আহি লগে লগে কষ্টিউম কৰিব দিলে কষ্টিউম কৰিলোঁ কষ্টিউম কৰি অলপ বহি আছিলোঁ কাৰণ কষ্টিউম কৰাৰ পিছত ওলাই যাব নোৱাৰিল তেনেকৈ আৰু এয়া চাওক শ্বুটিং চাবলৈ মানুহৰ মেলা লাগি গৈছিলে চাৰিওফালে আৰু পিছদিনাই যতীন বৰা বাৰ্থডে আছিলে সেইকাৰণে 12:01 স্পটতে বাৰ্থডে চেলিব্ৰেট কৰিলে তাৰপিছত লগে লগে আকৌ শ্বুট ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া আমাৰ শ্বুট ষ্টাৰ্ট হৈ গ'ল জানো মদাহী টাইপ লাগি আছে কিন্তু কি কৰিব ৰাতি শ্বুট ষ্টাৰ্ট হৈছিলে আৰু এতিয়া 4টা বাজি গ'ল ৰাতিপুৱা 4টা বাজি গ'ল এতিয়ালৈকে চেচেই হোৱা নাই চ' গাড়ীটো অলপ শুই ল'লোঁ দেখিছেনে আমি দিৱালীত বমহে ফুটাওঁ সিহঁতে বোলে গাড়ী ফুটায় পইচা Ready. Okay. Ready. Roll cameras. Come on, resume. Look. And action. Back. Position. Come on.